ধন্যবাদ জনাইছোঁ। মোৰ ওপৰত এটা নিউজ ওলাইছে, এই নিউজটো বেয়া, মই শুনিবলৈ বেয়া পাইছোঁ। মই এই স্কিমটো কেইটামান দি বন্ধ হৈ আছে, চৰকাৰক মই জনাইছোঁ, অফিচাৰক মই জনাইছোঁ বস্তু দিবলৈ। এদিন আহি পেলাই বস্তু লিখি লৈ গৈছে, এতিয়া দিব, তাৰপিছত স্কিমটো চলিব। মোৰ ওপৰত যিটো এয়া কৰিছে এইটো ফলছ বাতৰিটো মোক ওলাইছে। আপুনি যেন এই পানী যোগান আঁচনিখন চৰকাৰক দাবী জনাইছে, বিকলাংগ চৰকাৰে মানে ঠিক কৰি দিয়া নাই। দিয়া নাই, মোৰ পকেটৰ পৰা ঠিক কৰিছোঁ। এতিয়া সেইদিন আহি পেলাই লিখি লৈ গৈছে, এতিয়া কৈ আছে দিব। এতিয়া মানে ৰাইজক পানী যোগান দিয়াটো মানে অসম্ভৱ হৈ গৈছে। অসম্ভৱ হৈ গৈছে, এতিয়া বেয়া আছে। এইটো কিমান দিনৰ পৰা হৈ আছে? এতিয়া 15 দিন হৈ গ'ল। 15 দিন। তোৰ নাম কি? মোৰ নাম মোহাম্মদ মাইনুল ইছলাম। এই পানী যোগান আঁচনিখন ক'ত আছে? নাগাবান্ধা। গাঁও পঞ্চায়তৰ নাম মানে চৰকাৰী চাকৰিটো যে কৰি আছে, এইখন অফিচাৰ নহয়, তেওঁৰ নাম মাইনুল ইছলাম। ই যে কাম কৰি আছে, ধৰক আপোনাৰ দৰমহা নাইট ডিউটি হিচাপে থাকি আছে। তেওঁৰ মানে 3 মাহ ধৰি দৰমহা চৰমা হোৱা নাই, তাৰ পকেটৰ পইচা দি পেলাই মানে জইন টইন মাৰি আছে, এনেকৈ কৰি আছে। যোৱাকালি যে আপোনাৰ নিউজটো ওলাইছে, তো একদম ঠিকটো ডাইৰেক্ট চব বহা নিউজ এইটো হয়। তাৰ ওপৰত মানে এনেকুৱা কোনো গোচৰ লাব লাগে, কোনো মানুহ মানে কিবা সত্য আছে কাৰণেহে এইটো লগাইছে। পানী আঁচনি যে ইয়া হৈছে ইয়া কইতাছে, এটা সম্পূর্ণ বোয়া যে তার যে সদ্য কোলা এনে করতেছে। মানে রাইজে দেনা রাইজে বলে সরকারে দেনা মানে হ্যাঁ এনে থেকে করবো, সরকারে দিলে সে হ্যাঁ ঠিক করে চালাইতো, হ্যাঁ পকেটে খরচ তৈরি করে বহুত চালাইছে। 3 মাহ ধৰি দৰমহা একটি আছে, দৰমহা নিদিয়ে। আমিতো নাজানো দৰমহা, মইতো চাকৰি কোনো জব নকৰোঁ। মই শুনা মতে মানে 3 মাহ হৈ গ'ল, দৰমহা পোৱা নাই, নিজৰ পকেটৰ পইচা দি পেলাই এনেকৈ কাম চাম কৰাই আছে আৰু।